চাও কোনটো অংক। কি যে কৰো এতিয়া এইটো পৰীক্ষাত আহিবই মেম মই চাও কোনটো অংক। কি তুমি এই অঙ্কটো পাৰিবা তুমি জানা তোমাৰ ডাঙৰ ডাঙৰ টিউশন ধৰে এই অঙ্কটো সলভ কৰিব পৰা নাই আৰু তুমি এজন কামৰ মানুহ হৈ এই অঙ্কটো সলভ কৰিব পাৰিবা মেম মোৰ বিশ্বাস আছে মই অংকটো কৰিব পাৰিম। তো মেম একলো অংকটো হৈ গেছে। একেবাৰে শুদ্ধ উত্তৰ দেখোন তুমি কেনেকৈ কৰিলা কৰিলো আৰু মেম। পঢ়লা তুমি পঢ়া শুনা কৰিছা নেকি? আঙ্কেল মই ইমানো পঢ়া শুনা কৰা নাই কিন্তু ক্লাছ 9 লৈকে পঢ়িছো আৰু মই অংকটো কৰি খুবেই ভাল পাওঁ। আৰু মোৰ স্কুল টিচাৰে মোক এদিন কৈছিল মই বোলে ইঞ্জিনিয়াৰ হ'ম কিন্তু আজি মোৰ ভাগ্যটো চাওক মই আজি মানুহৰ ঘৰত কাম কৰিবলৈ গৈছো টকাৰ অভাৱত। যিয়ে নহওক আমাৰ ভাগ্যটো ভাল আমি এজন কামৰ মানুহ বেছি খাইছো। হয় দেউতা ঠিকে কৈছে আমাৰ বহুত কামত আহিল এজন শিক্ষিত মানুহ পাইছে মেম চাহ খাব নেকি? হয় খাব পাৰি মোৰো বহুত মূৰ বিষাই আছে ভালকৈ এক কাপ চাহ বনাই আনা মোৰ কাৰণে এগিলাচ চৰবত আনিবা। ঠিক আছে আনি আছো। মা তুমি এটা কথা লক্ষ্য কৰিছানে? কি দেউতা তেওঁ এজন কামৰ মানুহ হৈ ইমান ডাঙৰ অংকটো ইমান সহজতে সমাধান কৰি দিলে। হয় দেউতা ময়ো ভবা নাছিলো তাই এই অঙ্কটো পাৰিব ভবা নাযায় আজিকালি তাৰ মাজত কি আছে সেইকাৰণে মানুহক কেতিয়াও সৰু কৰিব নোৱাৰে। মঙ্গল ম্যাম একটু চা। ম্যাম আপুনি কিবা টেনশনত আছে? টেনশনটো হৈ আছে মোৰ এখন মানে প্ৰজেক্ট সাবমিট কৰিব লগা আছে কিন্তু এখন প্ৰব্লেম হৈ আছে অলপ তুমি যোৱাচোন মোৰ বহুত কাম আছে মই এইটো আজিয়ে সাবমিট কৰিব লাগিব তোমাৰ লগত কথা কৈ মোৰ কোনো লাভ নাই ম্যাম কি প্ৰব্লেম মই চাব পাৰিম নে? তোমাক যাবলৈ কৈছো না মই তুমি কি ভাবিছা নেকি এটা ক্লাস 9 ৰ অংক তুমি কৰি দিবা নহয় ম্যাম এইবিলাক মই অলপ জানো আৰু কি কি হৈছে মামনি মঞ্চিৰ বাহৰ কিয় দেউতা চাওকচোন মই মোৰ প্ৰব্লেমটো এখনো ঠিক কৰিব পৰা নাই আৰু ই আহি কৈ আছে যে মোৰ প্ৰব্লেমটো ই ঠিক কৰি দিব 9 ক্লাছৰ এটা সৰু অংক কৰিয়ে ই নিজকে বহুত ডাঙৰ বুলি ভাবি আছে দিয়াচোন তাক পাৰিবও পাৰে। দেউতা তুমিও লোৱা চাওকচোন মেম হৈছে নেকি? তুমি এটা কেনেকৈ কৰিলা দেউতা চোৱা মইয়ে কৰিব নোৱাৰিলো কোৱাচোন মোক কৰিলো আৰু মেম মই এজনী সিএছৰ ষ্টুডেন্ট হৈ নোৱাৰিলো তুমি কেনেকৈ পাৰিলা তুমি এইবিলাক কাম কেনেকৈ কৰিলা তাতেও অংক সলভ কৰিলা ইয়াতেও প্ৰজেক্টটো সলভ কৰি দিলা আচলতে তুমি কোন সঁচাকে কোৱাচোন কোৱাচোন নহলে তোমাক পুলিচত দিম। আঙ্কেল সঁচাকে ক'ব গ'লে মই এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ হয় নেকি? তুমি এজন ইঞ্জিনিয়াৰ হৈ চাকৰি নকৰি কিয় তুমি বেলেগৰ ঘৰত কাম কৰি আছা? আঙ্কেল মই এজন দুখীয়া ঘৰৰ ল'ৰা আৰু মোৰ মা দেউতা মোক লৈ বহুত সপোন দেখিছিল কিন্তু টকা পইচাৰ অভাৱত মই চাকৰিটো কৰিব পৰা নাই সেইকাৰণে মই বেলেগৰ ঘৰত কাম কৰিব লগা হৈছে। শুনা আজিৰ পৰা তোমাৰ আমাৰ ঘৰত কাম কৰিব নালাগে। আঙ্কেল মোৰ লগত এনেকুৱা নকৰিব আঙ্কেল মোক ক্ষমা কৰি দিব মই ইয়াৰ পৰা যিখিনি পইচা পাওঁ সেইখিনি পইচাৰে মই ঘৰ চলাওঁ
আঙ্কেল প্লিজ মোৰ লগত এনেকুৱা নকৰিব আঙ্কেল উঠা তুমি, তোমাক তো কামৰ পৰা ওলাই দিয়া নাই। তোমাক ঘৰৰ কাম কৰিবহে মানা কৰিছো। কালি তুমি অফিচত যাবা। অফিচত কিয় আঙ্কেল? আমাৰ অফিচত ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ পদটো খালী আছে, তাতে গৈ তুমি জইনটো কৰি লোৱা। আজিৰ পৰা তোমাক চাকৰি দিয়া হ'ব আৰু তোমাৰ এইবোৰ কাম কৰিব নালাগে, ঠিক আছে? আঙ্কেল আপোনাক বহুত ধন্যবাদ। আপুনি মোৰ কাৰণে যিখিনি কৰিলে হয়তো মই এদিন কেতিয়াও শোধ কৰিব নোৱাৰিম। ঠিক আছে আঙ্কেল, মই কালিৰ পৰাই চাকৰি কৰিম। ঠিক আছে, তুমি তোমাৰ কালি